বাজেটৰ আগমনৰ সময় গতিকে সঁচা কথাই কৈছে ইয়াক লৈ পেলাই একো কথা ক'বলগীয়া নাই এইটো কোনো বুজাবুজিৰ কথা নাই এইটো কোনো এলায়েন্সৰ কথা নাই সত্য কথা ক'বলৈ কোনো বুজাবুজি এলায়েন্সৰ দৰকাৰ নাই কিন্তু তেখেতে যিটো কথা কৈছে সঁচা কথাই কৈছে এইবাৰ আৰু নাঙলৰ ইয়াত কোনো জাগা নাই ইয়াত ট্ৰেক্টৰ আহি গৈছে ট্ৰেক্টৰে চৰকাৰ বনাব 30খনকৈ অধিক আসন মানে জয় লাভ কৰি পেলাই এইবাৰ UPPLয়ে চৰকাৰ গঠন কৰিব চাওক হাগ্ৰামা মহিলাৰীৰ কোনো কূটনীতি কোনো নীতি এইবাৰ নচলে হাগ্ৰামা মহিলাৰীৰ যাদু শেষ হৈ গৈছে হাগ্ৰামা মহিলাৰীৰ যাদুত কিবা এটা কাৰোবাৰ ছাপোৰ্ট আছিলে সেই লৈ পেলাই যাদু কৰি আছিলে এতিয়া হাগ্ৰামা মহিলাৰী অকলশৰীয়া হৈ গৈছে হাগ্ৰামা মহিলাৰ কোনো নাই এতিয়া হাগ্ৰামা মহিলাৰী যিমানে যাদু নকৰক কিয় যোৱা 17 বছৰৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে এতিয়া ইয়াৰ এটা বিচাৰ হ'বলৈ গৈ আছে আৰু BTC অঞ্চলৰ BTR অঞ্চলৰ 35 লাখ জনসাধাৰণে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যিটো দমন নীতি চলালে ইয়াৰ বিচাৰ কৰিবলৈ গৈ আছে আৰু সেই বিচাৰত হাগ্ৰামা মহিলাৰী দোষী হ'ব আৰু UPPL জয় হ'ব তেখেতসকলে মিটিং কৰিব ৰেলী কৰিব কিবা কৰিব যিয়ে নকৰক কিয় এইবাৰ BPF কোনো কাৰণত সিংগল ডিজিটৰ ওপৰত আহিব নোৱাৰে কোনো কাৰণত তেখেতসকলে মানে 10টা সিটৰ ওপৰত আহিব নোৱাৰে ৰাইজেতো কৈ আছে 6টা 3টা 5টাতে থাকিব পাৰে বুলি পেলাই গতিকে এতিয়া আৰু হাগ্ৰামা মহিলাৰী BPF আৰু মেল মিটিং কৰি লাভ নাই তেখেতসকলে আৰু ইয়াৰ পৰা বিদায় ল'বলৈ সময় হৈছে ৰাইজে এতিয়া আৰু BPFক কোনো কাৰণত নানে ৰাইজে এতিয়া BPFক খেদিবলৈ সাজু হৈছে নাই হ'ব পাৰে কোনোবা দাবী কৰাটো একো ভুল নাই ৰাজনীতি দল ইলেকশ্যন খেলিছে বহুত কথা ক'ব সত্য কথাটো হৈছে কি UPPLৰ চৰকাৰ হ'ব